নমস্কাৰ মই সীমান্ত আপোনালোকে চাই আছে সীমান্ত অসম চেনেলটো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, কিয়নো তোমালোকে গম পাইছে যে তোমালোকৰ মনত এটাই প্ৰশ্ন হৈ আছে, মেট্ৰিক দিয়াসকলৰ মনত এটা প্ৰশ্ন হৈ আছে যে মেট্ৰিকৰ ৰিজাল্টটো কেতিয়া দিব। আৰু ছেকেণ্ড নম্বৰত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ মনত এটাই চিন্তা হৈছে যে তেওঁলোকৰ পৰীক্ষাটো প্ৰথম বৰ্ষৰ পৰীক্ষাটো বাতিল সঁচাকৈ হৈছেনে। তো এইটোৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো বনোৱা হৈছে। তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব, তোমালোকে শেষলৈ চাই থাকিবা, তেতিয়াহে ভালদৰে বুজি পাবা। তো প্ৰথমতে আমি আলোচনা কৰিম যে সঁচাকৈয়ে এইবাৰ HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো বাতিল হৈছেনে, নে অনিৰ্দিষ্ট কাললৈ বাতিল হৈছেনে, নে একদম ভালদৰেই বাতিল হৈছে যে পৰীক্ষাটো নহয় আৰু তেনেকৈ বাতিল হৈছে। তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। তো তোমালোকে প্ৰথমতে দেখা পাইছা এইটো উচ্চতৰ মাধ্যমিক অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰিলে প্ৰথম বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ ভয়াৱহ বানৰ বাবে পৰীক্ষা বাতিল শিক্ষা সংসদৰ। পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা। তো এই টপিকটো বহুত বেছি গুৰুত্বপূৰ্ণ, তোমালোকে ভালদৰে বুজি চোৱা। ইয়াত কৈছে যে পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা। ইয়াত কৈছে যে এনেকুৱা নহয় যে পৰীক্ষাটো একদম ভালদৰে বাতিল হৈ গৈছে, তেওঁলোকে হয়তো পৰৱৰ্তী কেইদিনমান পিছত বানপানীৰ যিটো ভয়াৱহতা কমাৰ পিছত হয়তো তেওঁলোকে ক'বও পাৰে যে পৰীক্ষাটো ইমান তাৰিখৰ পৰা হ'ব। তো তোমালোকক ডাইৰেক্টলি ক'ব নোৱাৰি যে এই পৰীক্ষাটো একদম ভালদৰে বাতিল হৈছে, যে তোমালোকৰ পৰীক্ষাটো নহয়। তাৰপিছত কৈছে যে 18 মে'ৰ পৰা 21 মে'লৈ অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা। 18 মে'ৰ পৰা 21 মে'লৈ হোৱা কথা আছিল এই পৰীক্ষা। উল্লেখ্য যে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ। বহুকেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়াত। তো ইয়াত তোমালোকে এটা কথা মন কৰিবলগীয়া যে HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ্থীসকলে যে তোমালোকৰ পৰীক্ষাটো গোটেই বাতিল হৈ যোৱা নাই, তোমালোকৰ পৰীক্ষাটো হয়তো হ'বও পাৰে, তেওঁলোকে ঘোষণা কৰিবও পাৰে যে যেতিয়া ৰাজ্যৰ বান পৰিস্থিতিটো ভাল হ'ব তেতিয়া হয়তো তেওঁলোকে ঘোষণা কৰি দিবও পাৰে যে পৰীক্ষাটো ইমান তাৰিখৰ পৰা হ'ব। তো ছেকেণ্ড নম্বৰত আহিল মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টটো কেতিয়া দিব। তোমালোকে গম পাইছে ছেম কণ্ডিশ্যন, যিহেতুকে চৰকাৰখনে ইতিমধ্যে বহুতকেইটা কাম, শিক্ষা বিভাগে বহুতকেইটা কাম হাতত লৈছে। এইফালে গুণোৎসৱ আছে, এইফালে বানপানীৰ কিবা কিবি ভয়াৱহতা চলি আছে। তো তেনেস্থলত হয়তো তেওঁলোকে কোনো এটা সঠিক সিদ্ধান্ত ভালদৰে ল'ব পৰা নাই, যাৰ ফলত তোমালোকৰ ৰিজাল্টৰ ডেটটো পিছুৱাই গৈ আছে। তো মই আশা কৰোঁ তোমালোকৰ ৰিজাল্টৰ এইটো মে' মাহৰ লাষ্টৰ ফালে তোমালোকৰ দিয়াৰ চান্স 100% বহুত বেছিয়ে আছে, আৰু নহ'লে তোমালোকৰ জুন মাহৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰিজাল্টটো দিয়াৰ এটা চান্স আছে। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় আই অসম।